প্ৰায় এক মাহৰ আগতে BTCয়ে এটা কেবিনেট মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰিলে যিখিনি স্পৰ্টছমেন আছে নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেলত ৰিপ্ৰেজেণ্ট কৰিব তেওঁলোকক চাকৰি দিবৰ কাৰণে 3% চাকৰি দিবৰ কাৰণে সিদ্ধান্ত হৈ গৈছে আমাৰ। স্থানীয় বিধায়ক কালিগাঁও সমষ্টিৰ সন্মানীয় দুৰ্গাদাস বড়ো ডাঙৰীয়াই মানে আজিৰ পৰা 2 বছৰ আগত তেখেতে ইয়াতে ষ্টেডিয়ামসমূহ তেখেতে ঘোষণা কৰিলে আৰু পইচা অসম চৰকাৰৰ পৰা তেখেতে চেংচন কৰি আনিলে প্ৰায় 12 কোটি টকা। গতিকে তাৰপিছত কাম আৰম্ভ হৈ গ'ল। আমি গোটেইখিনি থাকি পেলাই উদ্বোধন কৰি দিলোঁ, আধাৰশিলা কৰি দিলোঁ। কাম তীব্ৰগতি চলিলে প্ৰায় 2 বছৰ 2.5 বছৰ চলাৰ পাছত আজি সম্পূৰ্ণ হৈছেগৈ। গতিকে অহা 10 তাৰিখত আমাৰ BTCৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাদেৱে আহি পেলাই ইয়াক ইনগ্ৰেশ্যন কৰিব। আমাৰ সন্মানীয় অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেখেতেও আহিব, BCJ দৈমাৰী তেখেতেও অহাৰ কথা, আৰু আমাৰ MLA থাকিবই, মই থাকিমেই। তো ইয়াক পূৰ্ণাংগ ৰূপ এটা দিব লাগিব আৰু এটা বাউণ্ডাৰী সমস্যা আছে, সেইটো বনাব লাগিব। আমাৰ ওপৰত এই গেলাৰীৰ ওপৰত টিং দিয়া নহ'ল, সেইটো আমি আনিব লাগিব। গতিকে গতিকে যিখিনি আমাৰ MLA মহোদয়ে কৰি দিলে তাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আৰু এইখন ষ্টেডিয়ামৰ অলপ মহত্বপূৰ্ণ আছে। আমাৰ প্ৰমীলা দৈমাৰী এছিয়ান গেম খেলুৱৈ, আমাৰ আৰ্চাৰী মানে মানে কিবাৰ পৰাই তেখেতে কিবা কৰিছিলে, প্ৰতিনিধি কৰিছিলে। গতিকে প্ৰমীলা দৈমাৰী ইণ্ডোনেছিয়াত তেখেতে আৰ্চাৰী খেলা মানে খেলিবৰ কাৰণে গৈছিলে। খৈৰাবাৰী আৰ্চাৰী 2004 চনৰ পৰা ইয়াত চুৰু হৈছিলে। তাৰপিছত প্ৰেক্টিচ কৰি পেলাই আজি বহুতো নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলত বহুতখিনি গৈছে, বহুখিনি গৈছে। গতিকে এতিয়া তাৰ কাৰণে MLA মহোদয়ে এই অঞ্চলত যে স্পৰ্টছ টেলেণ্টছ আছে সেইটো বুজি পাই পেলাই তেখেতে দিছে, তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি ভাল পাইছোঁ যে আগন্তুক সময়ছোৱাত আমাৰ যিহেতু ইয়াত মাৰ্টিয়াৰ্ছ গেম হৈ থাকে, প্ৰতি বছৰে হয়, এইবাৰ আকৌ 25 ইয়াৰ্ছৰ মানে ইয়াত হ'ব। গতিকে সেইটো আমি বঢ়িয়াকৈ এই ষ্টেডিয়ামতে কৰিম বুলি সিদ্ধান্ত কৰি থৈছে, মানে এইখিনি হৈ উঠিব। মোটামুটি কিমান 12 কোটি টোটেল 12 কোটি। গতিকে আজি যিখিনি হৈ উঠিছে ৰাইজে খুব ভাল। আমি খেলুৱৈসকলক যে এইবাৰ এনেকুৱা ধৰণে আগুৱাই লৈ যাব বিচাৰিছোঁ, আমাক বিশেষকৈ বহুত মানে স্পৰ্টছ খেলে, গেম খেলাৰ পাছত তেওঁলোকে বয়স হোৱাৰ লগে লগে বহুতখিনি মানে কিবাত পৰি থাকে। তাৰ কাৰণে আজি প্ৰায় এক মাহৰ আগতে BTCয়ে এটা কেবিনেট মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰিলে যিখিনি স্পৰ্টছমেন আছে নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেলত ৰিপ্ৰেজেণ্ট কৰিব তেওঁলোকক চাকৰি দিবৰ কাৰণে 3% চাকৰি দিবৰ কাৰণে সিদ্ধান্ত হৈ গৈছে আমাৰ। চৰকাৰৰ ফালৰ পৰা ট্ৰেইনিং ব্যৱস্থা থাকিব, আমি কোচ থাকিব, আৰু তাৰপিছত ইয়াক ভালকৈ মেইনটেইন কৰা হ'ব। আৰু তাৰপিছত কোচৰ যোগেদি আমি এতিয়া খৈৰাবাৰী ৰিজনেল স্পৰ্টছ এছ'চিয়েশ্যনে কি আমাৰ ইভেণ্টছটো ইয়াত মানে ট্ৰেইনিং দিব, সেইটো ইয়াৰ ওপৰত অলপ নিৰ্ভৰ কৰিব। ইনচাৰ্জ তাৰমানে আমাৰ BTC স্পৰ্টছ মিনিষ্টাৰ তেখেতে উপলব্ধি কৰিছে যে ষ্টেডিয়ামটো হৈছে চাৰিওফালৰ ৱালখন এতিয়া হ'বলৈ বাকী আছে, আৰু ৰুফটপটো বাকী আছে। এটা লিমিটেড বাজেটত ষ্টেডিয়ামটো কৰিছে 12 কোটি টকা। ৰুফটপেৰে সৈতে কৰিব লাগিলে 20-25 কোটি টকা লাগে। মই ভাবোঁ আমি পুনৰ ৰাজ্য চৰকাৰৰ আৰু BTC চৰকাৰৰ জৰিয়তে ৰুফটপ, চাৰিওফালে যি ৱাল আছে সেই ৱাল দিয়া, আৰু আপোনালোকে আজি যিটো গেলাৰী দেখিছে সেইটোতে শেষ নহয়, আৰু বাকী যে দুটা ছাইডে আমি গেলাৰী দিব পৰা অৱস্থাত আছোঁ। উত্তৰ দক্ষিণ যিটো আছে, এই উত্তৰ দক্ষিণতো আমি ভৱিষ্যতে ইয়াত গেলাৰী দিব পৰা যাব, খুব বেছি ধনৰ প্ৰয়োজন নাই। এই ষ্টেডিয়ামটোৰ এইকাৰণে গুৰুত্ব আছে যে এই ষ্টেডিয়ামটোৰ পিছত একেবাৰে সুদূৰ চিপাঝাৰলৈকে কোনো ষ্টেডিয়াম নাই, মাজত আৰু ক'তো নাই। গতিকে এই অঞ্চলৰ ল'ৰা ছোৱালীও BTCত খেলিব আহিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। আৰু এই ষ্টেডিয়ামটো আপোনালোকে কেনেকৈ আগবঢ়াই নিব বুলি কৈছে, সঁচাকৈ ইয়াত অলৰেডি বহুত প্লেয়াৰ আছে। প্লেয়াৰ আগবাঢ়িব লাগিলে এখন ভাল খেলপথাৰ লাগে, সেইটোৰে অৱস্থা আছে। খেলপথাৰ সেইটোৰে অভাৱ আছিল, সেইটো খেলপথাৰটো পাইছে। আপোনালোকে দেখিছে ইয়াতে 40 ফিট হাইট আছে, ইয়াতে ইচ্ছা কৰিলে ভলীবল চেম্পিয়নশ্বিপ হ'ব পাৰিব, বেডমিণ্টন হ'ব পাৰিব, সম্পূৰ্ণ এখন টেনিছ কোৰ্ট হ'ব পাৰিব। অলৰেডি 2খন বেডমিণ্টন আছে, বক্সিং ৰিং ইয়াত বক্সিঙৰ কাৰণে এটা সৰু এৰেনা কৰিছে। ফিউচাৰ যদি বক্সিং চেম্পিয়নশ্বিপ হয় ইয়াতেই আপোনালোকে ৰিংটো বনাই ইনচাইড অৰ আউটচাইড
য'তে বনাই পেলাই বক্সিঙৰো খেলে আমাৰ কণ্টেক্ট গেমৰ কাৰণে ট্ৰাইবেল ল'ৰা ছোৱালীবিলাক যথেষ্ট এক্সপাৰ্ট কণ্টেক্ট গেমত গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এক্সপাৰ্ট গতিকে আমাৰ ইয়াত কণ্টেক্ট গেম খেলা আপুনি জুডো টাইকোৱাণ্ডো বক্সিং ফেন্সিং যিবিলাক কণ্টেক্ট গেম আছে এই কণ্টেক্ট গেমবিলাকৰ কাৰণে যথেষ্ট অপৰচুনিটি আছে এইটো ইনডোৰ ষ্টেডিয়াম এনেকুৱা ইনডোৰ ষ্টেডিয়াম মই যেতিয়া ক্ৰীড়ামন্ত্ৰী আছিলোঁ অসমতে ক'তো নাছিল কিন্তু এতিয়া প্ৰায়বিলাক সমষ্টিতে এটা এটা এনেকৈ হৈছে ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইমাত্ৰ ক'লে যে BTC চৰকাৰ এখন দূৰদৰ্শী সিদ্ধান্ত লৈছে যে যিখিনি মেণ্ডেটৰী গেম চেম্পিয়নশ্বিপ থাকে নেশ্যনেল কমনৱেলথ গেমছ এছিয়ান গেমছ অলিম্পিক এইবিলাকত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড গ'ল্ড চিলভাৰ আৰু ব্ৰঞ্জ মেডেল পোৱাসকলক তেখেতসকলে 3% চাকৰি দিম বুলি কৈছে আপোনালোকে আচৰিত নহ'ব 3% চাকৰি বহুত সেইখিনি চাকৰি ল'বৰ কাৰণে 100 ওলালে 3টা হ'ব গতিকে 3টা মেডেলিষ্ট আছেনে নাই গোটেই BTC আপোনালোকে জানে অসমৰ মুখ্যমন্ত্ৰী আকৌ 100% যিসকল মেডেলিষ্টক তেওঁ দি আছে তাতে গতিকে ইয়াৰ ল'ৰা ছোৱালীও মই আপোনালোকে জানে মই ফেন্সিঙৰ চেয়াৰমেন আসামৰ ইণ্ডিয়াৰো আছিলোঁ মই 12 বছৰ এতিয়া লন বলৰ মই প্ৰেচিডেণ্ট হায়েষ্ট এতিয়ালৈকে অসম চৰকাৰৰ চাকৰি পাইছে যিটো ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই লন বলত পাইছে 80% ল'ৰাই লন বলত চাকৰি পাইছে কিয় 80% ল'ৰাই নেশ্যনেল ইণ্টাৰনেশ্যনেলত মেডেল পাইছে সেইকাৰণে